সকল আজি কচু লৈ ল'লোঁ। ঘৰত মাছ আছে, আকৌ কণ বিলাহীও আছে, সেইৰে আজি বনাই খাম। কিমান লৈ ল'লোঁ। তাৰপিছত এয়া কথামতে কাম কচু কাটিব আহিছোঁ। এয়া কচুকেইডাল দেখিছেনে, পূৰা চেহেৰাই নাই। মানে এতিয়া নতুনকৈ বৰষুণ দিছে যে, সেইবাবে এতিয়া ডাঙৰ হ'ব আৰু ভালকৈ। তাৰপিছত এয়া ঘৰত আহি কিনে এয়া কণ বিলাহী কেইটামান ছিঙি লৈছোঁ। বেছি লগা নাই বাৰু, কমকৈ লাগিছে। এয়া কি ধুনীয়া লাল লাল হৈ আছে একেবাৰে। এয়া এইকেইটাও ছিঙি ল'লোঁ। তাৰপিছত এয়া মাছ এটা ওলাই ল'লোঁ, শ'ল মাছ। তাৰপিছত আজি এয়া কচু এনেকৈ যোগাৰখিনি কৰি ল'লোঁ বাৰু। তাৰপিছত এয়া কচুখিনি কাটি ল'লোঁ, মানে চেলাই ল'লোঁ। তাৰপিছত এয়া কেৰাহীত বহাই দিলোঁ জুই ধৰি পিনে, মানে বইল হ'ব দিম অকণমান। তাৰপিছত আকৌ ঢাকনি এখন দি দিলোঁ এনেকৈ। তাৰপিছতে এয়া দেখিছেনে কিমান আইৰণ ওলাইছে, এয়া পানীখিনি দেখিছেনে। আৰু আমি খালে কিমান আইৰণ পাম গাত, হয়নে? ক'লা কচু যে মানুহ কয় তেজ নোহোৱা ক'লা কচু খাব লাগে, সেইকাৰণে খাব লাগে আচলতে। তাৰপিছত এয়া মাছখিনিত হালধি আৰু নিমখ সানি ল'লোঁ। তাৰপিছতে এয়া কেৰাহীত দি দিলোঁ, এবাৰ লৰাই দিলোঁ। তাৰপিছত এই হৈয়ে গ'ল মাছখিনি। তাৰপিছত এতিয়া সেইটো কেৰাহীতে আকৌ পিঁয়াজ দিলোঁ, আদা নহৰু খুন্দি থৈছিলোঁ সেয়াও দি দিলোঁ। তাৰপিছত অকণমান দি দিছোঁ হালধি আৰু অকণমান নিমখো দি দিছোঁ একেলগে, মানে কমকৈ দিছোঁ, বেছিকৈ দিয়া নাই। যিহেতু কচুখিনি মানে কেৰাহীত দিলেই জহি যায়, সেইবাবে দিয়া নাই এতিয়া। তাৰপিছত এয়া যি মছলা আছিল অকণমান দি দিলোঁ, মানে কচুত অকণমান মছলা হ'লে ভাল লাগে আৰু খাই পিনে। তাৰপিছতে এয়া কণ বিলাহীকেইটা দি দিলোঁ। দেখিবলৈ একেবাৰে বগৰীৰ নিচিনা হৈছে, কি ধুনীয়া ধুনীয়া। তাৰপিছতে এয়া অকণমান লৰাই দিলোঁ, অকণমান পানী দি দিছোঁ কচুৰে, মানে যোনখিনি আইৰণ পানী ওলাইছিল আৰু সেইখিনিয়ে দি দিলোঁ অকণমান। তাৰপিছত এতিয়া কচুখিনিও দি দিলোঁ, বিলাহীকেইটাও গলি গৈছে ধুনীয়াকৈ। এয়া দিয়াৰ পিছত লৰাই দিলোঁ, কি ধুনীয়া একেবাৰে কালাৰ আহিয়ে গৈছে আৰু। তাৰপিছত আৰু অকণমান লৰাই দিয়াৰ পিছতে মানে অকণমান এতিয়া বেছিকৈ পানী দিছোঁ আৰু। তাৰপিছত অকণমান জ্বলাৰ গুড়া দি দিছোঁ, মানে জ্বলা হ'লে বেছি সোৱাদ লাগিব আৰু। তাৰপিছত মাছৰ মূৰাকেইটা অকণমান ভাঙি দিছোঁ, এনেকৈ মিক্স হৈ যাব। তাৰপিছতে শ'ল মাছ কেইপিচমান দি দিলোঁ, এই 4 পিচ। তাৰপিছত এয়া খাবলৈ ৰেডি হৈয়ে গ'ল। কি ধুনীয়া সোৱাদ হৈছিল। আপোনালোকে খালে নে নাই এনেকৈ কচু? খাই চাবচোন, ধুনীয়া লাগে। মানে এইকেইটা দিনত খাই বেছি ভাল লাগে আৰু কচুগিলা। তাৰপিছতে এয়া খাবলৈ ল'লোঁ, কি ধুনীয়া হৈছিল। টেঙা টেঙা এটা মানে ভাৱ আহিছিল। আৰু এতিয়া মানে আম ওলাইছে, আমো দি খাব পাৰি কচুত।